অৰুণোদয় আঁচনি ১৪৫০ টকালৈ বৃদ্ধি কৰা হ'ব। আত্মসহায়ক গোটৰ ৪ লাখ মহিলাক ২৫,০০০কৈ টকা দিয়া হৈছে। এবাৰ ১ লাখ আত্মসহায়ক গোটক ১০,০০০কৈ আৰ্থিক অনুদান দিয়া হ'ব। অসমৰ ২ লাখ যুৱক যুৱতীক ১ লাখৰ পৰা ৫ লাখ টকালৈকে আৰ্থিক সকাহ দিয়া হ'ব। আৰু শিৱসাগৰৰ থাওৰাত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ অন্তৰ্গত নিতাই পানীদিহিং মণ্ডলত সোমবাৰে আয়োজিত বিজেপি দলৰ এখনি জনসভা সম্বোধন কৰি ৰাজ্যৰ জলসম্পদ জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই অনুষ্ঠানত বিগত উপ নিৰ্বাচনত প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি জলসম্পদ বিভাগৰ পৰা থাওৰাৰ বান সমস্যাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে ৩৬ কোটি টকা মোকলাই দিবলৈ সক্ষম হোৱাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী হাজৰিকাই। নিৰ্বাচনৰ আন এক প্ৰতিশ্ৰুতি অনুসৰি মহিলাৰ মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ বাবে বেংকসমূহক প্ৰায় ২১০০ কোটি টকা ৰাজ্য চৰকাৰে ঘূৰাই দিছে। অসমৰ লাখ লাখ অৰুণোদয় আঁচনি লাভ কৰা মহিলাক উদ্দেশ্যি কয় যে অতি সোনকালে আঁচনিৰ ধন ১২৫০ টকাৰ পৰা বৃদ্ধি কৰি ১৪৫০ টকালৈ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখ কৰে। বিজেপি চৰকাৰৰ দিনতে মহিলা আত্মসহায়ক গোটৰ ৪ লাখ মহিলাক ২৫,০০০কৈ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। এবাৰ ১ লাখ আত্মসহায়ক গোটক ১০,০০০কৈ আৰ্থিক অনুদান দিয়া হ'ব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে অসমৰ ২ লাখ যুৱক যুৱতীক ১ লাখৰ পৰা ৫ লাখ টকালৈকে আৰ্থিক সকাহ দিয়াৰ ব্যৱস্থাও কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।